তহঁত দুটাক কৈছিলো ন মই যে ৰিকেশ্যনৰ সময়ত পলাই নাযাওঁ কলেজৰ পৰা গাৰ্লছ কলেজৰ সন্মুখত আড্ডা মাৰিবলৈ আবে বলতো মই আছো টেনশ্যন নলবি টেনশ্যনটো সেইটোৱে তই থকাৰ কাৰণেতো টেনশ্যনটো সেইটোৱে তই যে আমাৰ লগত আছ সেইটো ডাঙৰ টেনশ্যন আমাৰ ঐ তহঁতে তিনিটা ভিতৰলৈ সোমাই আছোন অঁ ছাৰ গৈছো ঐ আহ মেটছা পটা তহঁত তিনিটাৰ ওপৰত মোৰ ওচৰত কমপ্লেইন আহিছে তহঁত তিনিটা ৰিকেশ্যনৰ সময়ত নাথাক ক'ত যাওঁ ছাৰ আমি ৰিকেশ্যনৰ সময়ত গ্ৰুপ ষ্টাডি কৰি থাকোঁ অঁ ছাৰ হয় মই গম পাওঁ তহঁতৰ যে গ্ৰুপ ষ্টাডিটো গাৰ্লছ কলেজৰ সন্মুখত বহাই বুলি মোক কৈছে নে গাৰ্লছ কলেজৰ প্ৰিন্সিপালে যে আমাৰ কলেজৰ ল'ৰা গৈ সিহঁতৰ স্কুলৰ মুখত হেৰি কৰি থাকে বুলি ছাৰ হেৰি কৰি থাকোঁ মানে কি কৰি থাকোঁ ক'লে অকণমান স্পষ্টকৈ কওক মানে কিহৰ কাৰণে কৈছোঁ আজিকালি মানে কিছুমানে হেৰি বুলি কৈ বিপদত পৰিছে আকৌ হেট ননচেন্স হেৰি মানে মই তহঁতৰ আড্ডা মাৰি থকাৰ কথা কৈছোঁ আৰু তহঁতি এইবিলাক বেয়া পেকেটবিলাক কেলৈ খাওঁ জৰ্দা পেকেটবিলাক কমলা পচন্দ নে শিখৰ আৰু এইবোৰ খাই পেলাই বোলে তহঁতি টিভি ছোৱালী জোকাই থাক বোলে গাৰ্লছ কলেজৰ ছাৰ ল'ৰাই ছোৱালী নুজোকায় কি বুঢ়াই ছোৱালী জোকাব নি চুপ না দোকান চুপ ছাৰ চৰি বেয়া নাপাব ছাৰ ই যি টি কথা কৈ দিয়ে ছাৰ এইটো বয়সত আমাৰ পখিলা ধৰা বয়স ছাৰ এইটো বয়স ছাৰ আমাৰ ছোৱালী জোকোৱা বয়স নহয় এইটো বয়স আমি পঢ়ি শুনি নিজৰ জীৱন গঢ়া বয়স ছাৰ এইটো বয়স আমাৰ পঢ়ি শুনি নিজৰ জীৱন গঢ়া বয়স এই সোণালী বয়সটো আমি হেৰুৱাব বিচৰা নাই ছাৰ এইটো বয়সত আমাৰ হৰলিক্স ব্ৰনবিটা এইবোৰ খোৱা বয়সহে ছাৰ আমি শিখৰ কমলা পচন্দ নাখাওঁ নহয় এইবোৰ খোৱা বয়স নহয় ছাৰ এইটো বয়সত ছাৰ গ্ৰুপ ষ্টাডি কৰা বয়স আমাৰ পাণ দোকানৰ আগে বা গাৰ্লছ স্কুলৰ বা গাৰ্লছ কলেজৰ আগে ঘূৰি ফুৰা বয়স নহয় অঁ ছাৰ হয় বাৰু তহঁতি যেতিয়া ইমান গ্ৰুপ ষ্টাডি কৰিয়ে থাক তেতিয়াহ'লে কচোন বাৰু গ্ৰেনেড তই ক তাজমহল কোনে নিৰ্মাণ কৰিছিল তাজমহল ছাৰ ছাৰ মিস্ত্ৰীয়ে বনাইছিলে বাহ গ্ৰেনেড তই ইমান সুন্দৰ উত্তৰ দিছ চাওঁ মোৰ হাতত তোক এতিয়া দিবলৈ একো এটা নাই নহয় ছাৰ চক মাটিডাল দি পেলাই পিঠিতে 5 নম্বৰ এটা দি দিওঁ তোৰ থেংক ইউ ছাৰ মই এনেই নাথাকোঁতো আজৰি সময়ত এনেই থকা সময়ত মই আপোনাৰ জেনেৰেল নলেজৰ কিতাপবিলাক পঢ়ি থাকোঁ মই এনেই থাকিবই নোৱাৰোঁ ছাৰ সেইটো কাৰণে মোৰ এইবিলাক নলেজটো ইমান বেছি এইবিলাকৰ ওপৰত হাঁহি দেখাবলৈ আহিছ ননচেন্স তোৰ এইকেইটা দাঁত নে লাও গুটি ইমান ডাঙৰ যে চালা তহঁতৰ এইকেইটা মগজ লৈ ক'ত পাছ কৰিবি আৰু মোৰো ডাঙৰ ভুল এটা হৈ গ'ল নহয় তহঁতৰ কাৰণে তহঁতক এডমিশ্যন দি মই জীৱনত চবতকৈ ডাঙৰ ভুল কৰিলোঁ মোৰ কলেজত তহঁতক এডমিশ্যন দি ডুবুৱাই দিলি তহঁতি মোৰ নাম চালা LP স্কুলৰ ল'ৰা ছোৱালী আহি তহঁতৰ লগ পালেহি আৰু তহঁতিকেইটা একেটা ক্লাছতে পঢ়িয়ে আছ আৰু অত বছৰ ধৰি দেই আৰু এতিয়া যিকেইজনী টিচাৰ আমাৰ কলেজত নতুনকৈ এপইণ্ট হৈছে সেইকেইজনী তহঁততকৈ বয়সত সৰু হেৰো আৰু মই শুনিবলৈ পাইছোঁ যিজনী টিচাৰ এতিয়া জুলি নে কি নতুনকৈ ছায়েন্স টিচাৰ আহিছে আমাৰ কলেজত এপইণ্ট হৈছে তহঁতি তিনিটা বোলে তেওঁকো জোকাইছ লাজ নালাগে তহঁতৰ অসভ্যহঁত তহঁত তিনিটা মই গাৰ্জেন কল কৰি আছোঁ তহঁতৰ দিনে উৎপাতটো বাঢ়ি আছে আৰু তুফান তইতো মূৰত কি পিন্ধি আহ সদায় ছাৰ চুলিখিনি কাটি দিলোঁ গজা নাই সেইটো কাৰণে এইটো পিন্ধি আছোঁ তোৰ সদায় চুলি কটা থাকেনে চুলি নগজে নেকি তোৰ মই গাৰ্জেন কল কৰি আছোঁ তহঁতৰ ছাৰ এবাৰ কাৰণে ক্ষমা কৰি দিয়ক প্লিজ ছাৰ ক্ষমা কৰি দিয়ক এবাৰৰ কাৰণে এবাৰ ক্ষমা কৰি দিয়ক ছাৰ আৰু নেক্সট টাইম নকৰোঁ ছাৰ এনেকুৱা প্লিজ ছাৰ ক্ষমা কৰি দিয়ক অঁ ছাৰ কৰি দিয়ক এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক আৰু এবাৰ ক্ষমা কৰি দিয়ক ছাৰ কথা এটা কওঁ বেয়া নাপাব আপুনি আমাৰ পিছত যেনেকৈ পৰিছে নহয় গুৰতো মাখি তেনেকৈ নপৰে যদি আপুনি আমাৰ কথা আমাৰ দেউতাহঁতৰ আগত লগায় তেতিয়াহ'লে আপোনাৰে আৰু চুইটি মেমৰ ফটো মই আপোনাৰ মিছেছৰ আগত গৈ দেখাই দিমগৈ মনত ৰাখিব তাৰ অসমীয়াত কথা এষাৰ আছে আকৌ বাৰীৰ ঘাঁহে আৰু বুঢ়া গৰুৱে ৰাহি যোৰা নাহে বোলে ছাৰ আপুনিও বেয়া দেখি ছাৰ এইবোৰ এই বয়সত বেয়া দেখি ছাৰ এইবোৰ হেৎ তহঁতি চব কথা চিৰিয়াছলি ল মই ধেমালিহে কৰিছোঁ যা তহঁতৰে কলেজ এখন যিমান দিন মন যায় সিমান দিন পঢ় জিৰাই পঢ় যা এতিয়া যা দেই যা
দেখিলা এহেঁত তিনিটাই চোন মোকে ব্লেকমেইল কৰি থৈ গ'ল বেলেগ বস্তু দেই এইকেইটা টেনশ্যন এটাই এনেই সোমাই থৈ গ'ল মানে কৰোঁ মই এতিয়া ঘৰত গম পালে মোৰ জান খাই দিব নমস্কাৰ বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আহি থাকিব ধন্যবাদ